Good evening class. To যোৱাটো ক্লাছত আমি স্কেলাৰ্স ভেক্টৰস এইবোৰৰ বিষয়ে পঢ়িলো আমি ভেক্টৰৰ বীজগণিতৰ বিষয়ে পঢ়িলো আৰু দেখিলো যে ভেক্টৰৰ যোগ বিয়োগ বা পূৰণ হৰণ এইবোৰ আমাৰ সাধাৰণ সংখ্যাৰ নিচিনা নহয় তো যোৱাকালি আমি স্কেলাৰ উৎপাদৰ বিষয়ে পঢ়িলো আজি আমি দ্বিতীয়টো চাম হেতু হৈছে ভেক্টৰ উৎপাদ গতিকে ভেক্টৰ উৎপাদৰ মতেদি কি হয় যদি মোৰ দুটা ভেক্টৰ থাকে a আৰু b আৰু হিহতৰ মাজৰ কোণটো যদি থিটা হয় তেতিয়া হলে হেতু উৎপাদ আমি কিমান পাম ab sin θ n cap a cross b equal to ab sin theta n cap যোৱাবাৰ আছিল আমাৰ a dot b equal to ab cos theta আছিল n capৰ কথাটো নাছিল কাৰণ হেতু স্কেলাৰ উৎপাদ আছিল এটা সংখ্যা আছিল এতিয়াটো হৈছে ভেক্টৰ উৎপাদ হেকাৰণে n capৰ কথাটো হৈ গৈছে গতিকে n cap টো এটা একক ভেক্টৰ যাৰ মান হৈছে মোৰ 1 আৰু এইবোৰ ভেক্টৰে সদায় মোক দিশটো দিয়ে হয়নে গতিকে n cap আমাক কি দিয়ে n cap আমাক দিয়ে যে মই a cross b কৰিলে মই যেটো পাম পূৰণফল যেটো পাম সেই যেটো মই উত্তৰটো পাম সেই উত্তৰটো যেটো মোৰ দিশ হ'ব সেই দিশটো n cap দিয়ে আৰু সেই দিশটো সদায় a আৰু b ৰ লম্বৰ দিশত থাকে বা a আৰু b থকা তলখনৰ লম্বৰ দিশত থাকে ধৰিলা a আৰু b টেবুল এখনত পৰি আছে গতিকে টেবুলখনত লম্ব হৈ পেলাই n cap টো থাকিব বা a আৰু b ৰ লম্বৰ দিশত থাকিব হেতু আমাক দিয়া হয় সোহাতৰ বা বুঢ়া আঙুলি সূত্ৰৰ দ্বাৰা দিয়া হয় যেটো মই ভিডিওটোত দেখুৱাই দিম এতিয়া হেসাম আমি ভেক্টৰ উৎপাদ উপাংশৰ আধাৰত কালি নিচিনাকে আমি কি কৰিলো এবাৰ a আৰু b বিলাকক আমি উপাংশত তিনটা উপাংশত ভাঙি দিলো ভাঙি পেলাই এবাৰ আমি চাম ভেক্টৰ উৎপাদটো কেনেকুৱা হ'ব গতিকে a cross b লিখি এনেকে লিখি দিলো কালি নিচিনাই কৰিছো আৰু তাৰ পাছত মই কি কৰিলো ax ক bx ৰ লগত এবাৰ by ৰ লগত এবাৰ bz ৰ লগত এবাৰ এনেকে কৰিলো পূৰণ কৰিলো আৰু কালিও কৈছো যে ax আৰু bx ৰ মাজত আমি এই প্ৰডাক্টটো এইটো নবহাও আমি হদা এটো ভেক্টৰৰ মাজত বহুৱাও গতিকে i cross j হ'ব বা i cross i হ'ব তাৰ পাছত মই i cross j তেনেকে মই লিখি দিলো এটোক মই সমীকৰণ 1 দিলো এতিয়া আমি জানো a cross b মানে কিমান আছিল ab sin θ n cap এটা যদি মই i cross i চাও প্ৰথমটো চাও i cross i হেতু কিমান আহিব i cross i আহিব মোৰ i sin θ n cap এটা i আৰু i ৰ মানটো জানোৱে কালি পাইছো আমি 1 আৰু 1 একক ভেক্টৰ আৰু থিটা হৈছে i আৰু i মাজৰ কোণ যেনেকে ইয়াতে আমাৰ থিটা কি আছিল a আৰু b ৰ মাজৰ কোণ সো ইয়াতে হ'ব মোৰ i আৰু i মাজৰ কোণ i আৰু i মাজৰ কোণ কিমান আছে একোৱে নাই 0 আছে কাৰণ দুটা একেটা দিশত আছে গতিকে মোৰ i cross i পাই যাম 0 ঠিক তেনেদৰে j cross j k cross q মই কিমান পাই যাম 0 পাম এতিয়া আহিলো আমি i cross j কিমান আহিব একে আগৰ নিচিনাকে আমি কৰিলো এটো বস্তু ব্যৱহাৰ কৰিলো a ৰ জাগাত i বহালো b ৰ জাগাত j বহালো ইয়াতো a জাগাত i b ৰ জাগাত j এনেকে sin θ বহালো এতিয়া হৈছে θ হৈছে i আৰু j ৰ মাজৰ কোণ এটা সোৱা i থাকে সদায় x অক্ষত j থাকে y অক্ষত হিয়তৰ মাজৰ কোণ কিমান হ'ব 90 ডিগ্ৰী আৰু sin 90 ডিগ্ৰী মানেও 1 আৰু n cap টো কিমান হ'ব আমাৰ n cap টো কি আছিল n cap সদায় a আৰু b ৰ লম্বৰ দিশত থাকে গতিকে i আৰু j ৰ লম্বৰ দিশত কোন থাকে k থাকে হয়নে নহয় x এটো হৈছে x অক্ষ y অক্ষ তো j অক্ষডাল থাকে তো j অক্ষ মানে কোনটো একক থাকিব k থাকিব গতিকে n capৰ জাগাত মই লিখিম k গতিকে মই পালো i cross j মই পালো k তেনেকে আমি গুটেখিনি কৰিব পাৰো আৰু এনেকে কৰি থাকাতকে আমি এটা সহজ উপায় দি কৰিম তো আমি এটা এনেকে বনাই ললো i j k গতিকে যদি মই এইটো দিশত যাও i পৰা j যাও মানে i cross j যাও উত্তৰটো কি পাম k i cross j আমি k পাইছো ন তো i cross j লিখিলে আমি পাম k তেনদৰে k cross i লিখিলে আমি পাম j cross k লিখিলে আমি পাম i এনেকে আমি গৈ থাকিব পাৰো আৰু যদি মই উল্টাকে যাও j cross i কিমান পাম -k cross j কিমান পাম -i cross k কিমান পাম -j তো উল্টা দিশত গলে মই মাইনাস বহাম সিধাকে গলে মই প্লাস বহাম তো তেনেকে মই এই ইকুৱেশ্যন সমীকৰণ 1 নম্বৰটোত মই এনেকে বস্তুখিনি বহুৱাই দিলো বহুৱাই পেলাই i cap টো কমন ললো j cap কমন ললো k cap কমন লৈ পেলাই মই এনেকে এটা পাই গলো গতিকে এইটো হৈছে মোৰ a আৰু b ৰ মাজত যদি মই ভেক্টৰ উৎপাদ কৰো মই এনেকুৱা ধৰণৰ এটা উত্তৰ পাম দুটাক পূৰণ কৰিলে গতিকে এইটো এটা বহুত সমীকৰণটো বহুত টান a y b z a z b y মনত ৰাখিবলৈ বহুত টান তো আমি কেনেকৈ মনত ৰাখিম এটো আমি এটা বক্স বনাম বক্স বনাই ওপৰতে আমি লিখিম i j k তলত লিখিম আমি দ্বিতীয় শাৰীত ax ay az তৃতীয় শাৰীত লিখিম bx by bz হৈ গল উপাংশখিনি আমি এনেকৈ ভাঙি লিখিম এতিয়া আমি কি কৰিম প্ৰথমতে আমি i cap টো লম i cap টো এনেকৈ লিখি লম তাৰ পাছত আমি i cap যোনটো শাৰীত আছে এই শাৰী দুটা আমি এনেকৈ থাকি দিম এটো শাৰী আৰু এটো শাৰী ঠিক আছে
এটো শাৰী আৰু এনেকৈ এটো শাৰী দুটা আমি কাটি দিছোঁ যে সেই দুটা শাৰী মই নোহোৱা বুলি ভাবিম ভাবি পেলাই মই AY BZ পূৰণ কৰিম মাইনাছ AZ BY কৰিম AY BZ মাইনাছ AZ BY তো প্ৰথমটো মই পাই গ'লোঁ দ্বিতীয়টোত মই কি কৰিম জে কেপটো লিখি ল'ম দ্বিতীয়টো লিখোঁতে মই জে কেপটো এনেকৈ লিখি ল'ম লিখি পেলাই জে থকা শাৰী দুটা মই নাই বুলি ভাবিম এনেকৈ কাটি দিলোঁ কাটি পেলাই মই এবাৰ কি কৰিম এবাৰ মই উল্টাকৈ কৰিম AZ BX মাইনাছ AX BZ AZ BX মাইনাছ AX BZ সেইটো লিখি দিলোঁ তৃতীয়টো লিখোঁতে মই কে কেপটোত ধৰি ল'ম ধৰি পেলাই সেইটো শাৰী আৰু নাকাটি দিম কে কেপটো লিখি ল'লোঁ ধৰি পেলাই তাতে মই কাটি দিলোঁ কাটি পেলাই মই কি কৰিম আকৌ উল্টা কৰিম AX BY মাইনাছ AY BZ ঠিক আছে তেনেকৈ মই 3 নম্বৰটো লিখিম গতিকে মই এনেকৈ আৰু লিখি যাব পাৰোঁ আৰু নালাগে এইখিনিলৈকে হ'ব ঠিক আছে তো এনেকৈ মই এই ইমান টান সমীকৰণটো মই এনেকৈ সহজতে লিখিব পাৰোঁ হ'ল ঠিক আছে